নমস্কাৰ বন্ধুসকল, মই অক্ষয়প্ৰীত আৰু চাওঁতে হেঁপাহৰ ৰঙালী বিহুটি আহি পালেহিয়ে। আৰু প্ৰথমেই মই সমূহ অসমবাসী ৰাইজলৈ ৰঙালীৰ ওলগ জনালোঁ, লগতে হিয়া ভৰা শুভেচ্ছা জনালোঁ সকলোকে। আৰু আগন্তুক অসমীয়া নৱবৰ্ষই সকলোৰে জীৱনলৈ কঢ়িয়াই আনক সুখ শান্তি আৰু সমৃদ্ধি, তাৰে কামনা কৰিলোঁ। আজি পুৱাতেই সকলোৱে হাঁহি ফূৰ্তিৰে খেলিলোঁ কণী যুঁজ, আৰু এইবিলাকে আমাৰ পৰম্পৰা আচলতে। আৰু গাঁওখন সঁচাকৈ খুব ধুনীয়া হৈ উঠিছে ৰঙালীৰ ৰঙেৰে। গছত কপৌ ফুল ফুলিছে, কুলি কেতেকীৰ মাতত এটা ধুনীয়া পৰিৱেশ, ধুনীয়া প্ৰকৃতিয়েও যেন বহাগক আদৰিছে। আৰু লগতে মায়েও ৰেডি কৰিছে আমাৰ বাবে আজি মাহ হালধিৰে বছৰেকত বিহুৰ দিনা গা ধোৱাৰ যিটো নিয়ম, তাৰ বাবে মাহ হালধি ৰেডি কৰিছে মায়ে। আৰু এনেকৈ আমি সকলোৰে জীৱনবিলাক ভাল হওক, সময়বিলাক ভাল হওক। আকৌ লগ পাম আমি এইবাৰ বহাগৰ মঞ্চবিলাকত। ধন্যবাদ।